আহিছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। ৰাতিপুৱা স্কুললৈ নিয়াৰ টাইমত অলপ দৌৰা-দৌৰিয়ে হয়। ছোৱালীজনীক খুওৱা, গা ধুওৱা, কি কৰোঁ কি নাই আজি দিনটো সকলোবিলাক দেখাম, চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। স্কুললৈ পঠালোঁ পাপাকৰ লগত। মই যাম অলপ পাছত আনিবৰ কাৰণে। এনেই মই লগতে যাওঁ, আজি লগত নগ'লোঁ, মোৰ অলপ কাম আছিল ঘৰত, সেইকাৰণে। আজিও দেখালোঁ মোৰ ফুলখিনি, চব কি ধুনীয়াকৈ ফুলিছে, দেখিয়ে ভাল লাগিছে। ৰাতিপুৱাই পুৱাই ফুলখিনি দেখি বৰ মনটো ভাল লাগে। ভাবিলোঁ আজি অলপ হেয়াৰ কেয়াৰ কৰোঁ, অলপ হেয়াৰ স্পা কৰিম ঘৰতে। মইতো ইউটিউবৰ পৰাই চাইছিলোঁ ভেন্দি দি হেয়াৰ স্পা কৰা। চাওকচোন কেনেকৈ কি কৰোঁ কি নাই। পানী দি ভেন্দিখিনি ভালদৰে উতলিবলৈ দিম, ভালদৰে সিজিব দিম। সিজা হোৱাৰ পিছত নমাই
এইখিনি মিক্সিত অলপ পিচি এতিয়া মই ইয়াত পিঠাগুড়ি 1 চামুচ আৰু 1 চামুচ কৰ্ণফ্ল'ৰ দি আৰু একবাৰ উতলাম ভালদৰে, যাতে কৰ্ণফ্ল'ৰ পিঠাগুড়িখিনি তাৰ লগত মিক্স হৈ যায়। পিঠাগুড়ি কৰ্ণফ্ল'ৰ দিয়াৰ পিছত লৰাই থাকিব লাগে সোনকালে, নহ'লে বেছি গোটা হৈ যোৱাৰ চান্স থাকে। এতিয়া মই এখন গামোচাত যিখিনি মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি লৈ চেকি ল'ম ভালদৰে। আৰু এনেকৈ চেকি যদি নলগাওঁ তেতিয়াহ'লে ডাইৰেক্ট লগালে চুলিত বেছি লাগি গোটা হৈ যোৱাৰ চান্স থাকে। গোটাখিনি লাগি ধৰিব আৰু ধোৱাৰ টাইমত অলপ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে মই এনেদৰে চেপি লৈছোঁ। এইখিনি মোৰ এতিয়া চেকি লোৱা হৈ গ'ল আৰু মই ইয়াত আপোনালোকে দেখা পাইছে মামাআৰ্থৰ অনিয়ন হেয়াৰ অইল দিছোঁ। আৰু আপোনালোকে যিকোনো তেল দিব পাৰে, আপোনালোকে যি তেল ইউজ কৰে, নাৰিকল তেল দিলেও হ'ব। আৰু এতিয়া মই চুলিখিনি ভালদৰে ধুই পানী শুকোৱাৰ পাছত ভালদৰে আঁচুৰি লৈ আৰু এতিয়া অলপকৈ লগাই যাম। কেনেকৈ লগাওঁ কি নাই চাই যাব, দেখাই দিম। মই গৰম টাৱেল এখন গৰম পানীত মই টাৱেল এখন তিয়াই সেইখিনি লগাই থৈ দিম অলপ টাইম, মানে স্পা কৰা টাইপত। এয়া দেখিবলৈ পাইছে। এনেকৈ অলপ টাইম থোৱাৰ পাছত মই চুলিখিনি নৰ্মেল পানী দি ৱাছ কৰি দিম। ৱাছ কৰাৰ পিছতে দেখিছে কি ধুনীয়া হৈছে চুলিখিনি, দেখাত শ্বাইনিং আহিছে অলপ। আপোনালোকেও কৰি চাব পাৰে এনেদৰে যদি ভাল লাগে। ল'লোঁ। আহিল আপোনালোকৰ আগতে মই আনবক্সিং কৰোঁ, কেনেকুৱা আহিছে কি নাই দেখাম। আৰু লগতে মোৰ অলপ কাম আছে, মই সেইখিনিও কৰি আছোঁ। তাইকো কৈ আছোঁ কেনেকৈ কি কৰিব লাগে কি নাই।